নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো যে যোৱা বিজ্ঞান পৰীক্ষাৰ নিচিনাকৈ এইবাৰো এছএমএছ পেপাৰ লিক হৈ গৈছে, ভাইৰেল হৈ গৈছে। গতিকে তোমালোকৰ 18 তাৰিখত হ'বলগীয়া এক্সাম পিছুৱাই দিয়া হৈছে আৰু এক্সাম পিছুৱাই দিয়া সম্বন্ধত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰি কৈছে যে ইট হ্যাজ বিন ব্ৰট টু মাই নটিচ দ্যাট the arrested accused center in charge of Lohit Kablu HS school has, during interrogation, confessed of leaking Assamese paper as well. In view of this, I have advised SEBA to reschedule Assamese exam also. অর্থাৎ Assamese exam reschedule কৰিবৰ কাৰণে SEBAক এডভাইস দিয়া হৈছে। গতিকে যোৱা বিজ্ঞান পৰীক্ষাৰ নিচিনাকৈ এইবাৰো তোমালোকৰ এছএমএছ পৰীক্ষা পিছুৱাই দিয়া হৈছে। গতিকে অহা যেটো পৰীক্ষা হ'ব অৰ্থাৎ নেক্সট যেটো পৰীক্ষা আছে হেতু কাৰণে তোমালোকে প্ৰিপাৰেচন লৈ থাকা আৰু এছএমএছ পৰীক্ষাৰ কাৰণে ৰিশিডিউল ডেট তোমালোকক অতি সোনকালে জনাই দিয়া হ'ব। তোমালোকে কোনো চিন্তাৰ প্ৰয়োজন নাই। গতিকে ধুনীয়াকৈ পঢ়ি থাকা। থ্যাংক ইউ।